এই শ্বৰ্ট ভিডিঅ'টো কাহিনী আৰু সকলো চৰিত্ৰ সম্পূৰ্ণ কাল্পনিক। বাস্তৱ জগতৰ লগত ইয়াৰ কোনো সাদৃশ্য নাই। কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ লগত যদি অজানিতে কোনো সাদৃশ্য থাকে তেন্তে আমি জগৰীয়া নহয়। আহক আমি কাহিনীৰ মাজলৈ আগবাঢ়োঁ। আরে দাদা আপুনি অলপ টেনশন নলব আপোনাৰ মাটিৰ কাম ৰাখুৱে চাইছে আপোনাৰ কামত শীঘ্ৰেই হৈ যাব মই কৰি দিম আপোনাৰ কাম আপুনি খালি মাথো মিঠাই যোগাৰ কৰক দাদা বস আপোনাৰ সুগাৰ আছে 320 চুপ চুপ আপোনাক মই পাছত কল কৰিম দাদা লগ কৰিব লাগিব কালৰো কাল বিপৰীত কাল আমাৰ বসে খাইছে মানুহৰ কপাল হেল্ল' কপাল খোৱা নাই কপাল ফুলাইছো তোৰো কপাল ফুলিছে আজি মোৰো কপাল ফুলিছে ও আছা লক্ষ্মী দুৱাৰ খুলি আহিছে আহি থাকা ওইটা কগৈ ভাত বাঢ়িবলৈ আকৌ কামত যাবই হ'ল কৈছো ময়ো যাম দালালি কামত হেল্ল' দালালি নহয় আমি মানুহৰে মংগলৰ কামত যাম মংগল বুলি কম মংগল যা বহিৰে ভাত বাঢ়িবলৈ কওঁ মই ঘৰত একো নেখালো হা। ময়ো খাই যাব লাগিব কমকে ইমান কেইদিনমান হেল্ল' চালিয়া তই সঁচাকৈ চালিয়া মহাতে লিয়া বস আহক তেন্তে হ'ব তইও খাবি বল চালিয়া আহি যা বস গাড়ীখন কৰি দিয়ক নে তেলৰ বহুত দাম বাঢ়িছে স্কটি উলিয়া ঠিক আছে বস আহি যাওক কালি চাইছ নাই IPL? চাইছোঁ মাজে মাজে। মইতো সদায় চাওঁ কালি গোটেইখন চাব নহ'লে কালি কোন জিকিলে বাৰু? কালি পঞ্জাৱ জিকিলে ভালেই খেলিছে কে ৰাহুলে আৰু বিষ্ণু নে কি তিনিটাকে পালে ৰাকুৱে কম দিনতে বৰ উন্নতি কৰিছে। তেওঁলোকে কি কৰে জানো? মোৰ কথা লক্ষ্য কৰিছো 520 জন মাটিৰ দালালক গ্ৰেপ্তাৰ আইনৰ সুৰুঙাৰে কোনো সাৰি যাব নোৱাৰে এই দালালবোৰৰ পৰা মানুহৰ শান্তি নাইকিয়া হ'ল দেই এই দালালবোৰে মানুহৰ তেজ খাই মাৰিছে মানুহক ময়োতো মোৰ নতুনকৈ লোৱা মাটিডোখৰৰ কামটো ৰাকুৰ লগত পাতিছিলোঁ ৰাকু দালাল নহয়তো বাতৰিখনতনো আৰু কিনো লিখিছে চাওঁচোন দাদা ঘৰত আছে নে ৰাকু নেকি আহাচোন গৈছে নমস্কাৰ দাদা নমস্কাৰ নমস্কাৰ ৰাকু আহা বহা জালি বস এয়া আমাৰ বসে বিশৃংখল বৰ বেয়া পায় দেই মানুহটো নিজে বিশৃংখল যে নিজকে দেখা পায় কি জালিয়া শৃংখল বহুত শৃংখল জালিয়া তুমিও বহা এই মই বছৰ লগত নবহো দেই একো নাই বহ বহু তেন্তে বহ এই বাতৰিখনকে পঢ়ি আছিলো বুজিছা এই চৰকাৰখনে কম দিনতে বহুত ভাল কাম কৰিছে ড্ৰাগছৰ ব্যৱসায়ো ধৰিছে দোষীকো ভালেই শাস্তি দিছে আজি বাতৰিখন পঢ়িলো 520 জন মাটিৰ দালালক ধৰিছে বুজিছা ৰাকু এইবাৰ কিন্তু বেয়া কাম কৰি কোনো সাৰিব নোৱাৰিব দেই হয় দাদা আমিও এই বিষয়ে নিউজত পাই আছো চৰকাৰে ঠিকেই কৰিছে এই দালালিবোৰক কেনেকৈ আৰু পানিছমেণ্ট দিব লাগে ছাৰ এলাৰ্জিটো ইয়াৰ কি হৈছে আকৌ এই দাদা ইয়াৰ এলাৰ্জি আছে এতিয়া আমি আমাৰ কথা লৈ আহো দাদা আপুনিতো মোলৈ ফোন কৰিছিল হয় জালি বস এই দাদা আপুনিতো নতুনকৈ মাটি এটা লৈছিল এই মাটিটোৰ কথাতে আৰু কৰিছিলো ফোন মই মাটিটো ললো কিন্তু তুমি মোক নামজাৰিটো কৰি দিব লাগিবহে এই তাকেইতো দাদা পিছে খৰচ পাতি কিমান হ'ব আধাতে পৰাটো এইটো এৰিয়াৰ মাটিত মই 35-40 লওঁ আপুনিতো 30,000 মান দিব আৰু নে কি কয় জালিয়া হয় বস দুটাত ভেটা ৰখিয়া মতা আমাৰ ছাৰৰ অন্তৰখন খোলা বহুত খোলা জালিয়া বস ইয়াৰ প্ৰব্লেম আছেতো এলাৰ্জি
কিবা এটা কমাই ল'বা আৰু আমাৰ বছ বহুত ভাল মানুহ আপোনাক 50 টকা এটা কমাই দিব এই চালিয়া চুপ নহয় 10 টকা মান ए दादा बहुत कम থাকে তো পারমিশন রেজিস্ট্রেশন নামজারি পার্টিশন बहुत कम दादा আমাৰ বছৰ মাথা গৰম উঠি যায় বছ ए जली বছ अच्छा दादा হ'ব বাৰু আপুনি 500 টকা এটা কমাই দিব হ'ব দিয়া 29,000 ল'বা আৰু লাষ্ট দেই 29,000 হ'ব দাদা কামটো সোনকালে কৰিবা আৰু হৈ যাব মই কেতিয়া দাদা। যাব লাগে ক'বা হৈ যাব দাদা এতিয়া আহিছো দাদা হয় যোৱা দেই আমাৰ বছ বহুত ভাল মানুহ গম পাই যাব দুদিনমানৰ পিছত এই জানিয়া বছ 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 ৰ'ব আরে হাবি তো নমালি চাব বছ জোক আছে আকৌ দেই আহক দাদা ব'লা এইটোৱে দাদা আপোনাক কোৱা মাটিটো মাটি ডোখৰ এইডোখৰ ন এইটো মালিকজনটো আহি ৰৈ থকা কথা আছিলে পোৱাহি নাই যেন ইমান দেৰি তেওঁতো আহি ৰৈ থকাৰ কথা আছিলে তেওঁক ফোন এটা কৰিছোঁ ৰ'ব এঘণ্টামান লাগিব আহিছোঁ। যা মোবাইলটো লৈ বছ আনিছোঁ আপোনাৰ ফোনটো ছেকেণ্ড হেণ্ড যে হেংমনি বেলেগ মাৰিছে কিন্তু ৰ'ব মই ফোনটো হেল্ল' দাদা আপুনিতো আহি পোৱাৰ কথা আছিল আমিতো আহি পালোহি ৰৈ আছোঁহি আমি আপুনি 2 মিনিটত আহক হ'ব বাৰু ৰাকো তোমাৰ গাড়ীখনত কিন্তু বৰ গৰম পালোঁ দেই এচি নাই মুখখন লৈ নহ'লে ভাল গাড়ীখন যে ষ্টাৰ্ট হ'ল নহয় এখন ষ্টাৰ্ট এই জালিয়া চুপ পানী বটলটো আনো বছ আনিছোঁ হে বতাহ বহলে দুষ্ট জিন্তু ভাইটি আহি পালাহি পালোহি মাটিটো এইটো হয় আপোনালোকৰ অহা কিমান দেৰি হ'ল আমাৰ অলপ দেৰি পিছে তোমাৰ দেউতাহে অহা কথা আছিল তুমি আহিলা দেউতাৰ গাটো বেয়া সেইকাৰণে মোকে মাটিটো দেখুৱাই দিব পঠাইছে আপোনালোক ঘৰলৈ গৈ কথাটো পাতিব পাতিম এই জালিয়া এইফালে এইটো লৈ যা বছ আনিছোঁ মাটিটো চাই লওঁগৈ ব'লক আমি Step 1, wake up early, gonna rise with the sun. Step 2, get some good, some food in you. Step 3, think real hard about what you wanna be. Step 4, everybody just do your thing. Wake up, today's gonna be a good day. Wake up, today's gonna be a good day. Wake up, today's gonna be a good মোৰ আছে এনেকুৱা চাৰিটা খোৱা বোৱা কৰিলে না দাদা মাটিটো পচন্দ হৈছে নহয় ঠিকে আছে ঠিক আছে দেউতাক আমাৰ ৰেটটো পাতিব লাগিব ঘৰলৈকে গৈ পেলাই এইফালে অকণমান চাই আহিছোঁ তোমাৰ যে দেউতাৰ লগত মই কথাটো পাতিলোঁ তেওঁ মোক কমিশ্যন দিম বুলি কৈছিলে তুমি দেউতাক ক'বা আকৌ মই এওঁক অনাম যাব যাম আমি তুমি কিন্তু কথাটো নাপাহৰিবা আকৌ ক'ব লাগিব ঠিক আছে আমি গৈ থাকোঁ তেন্তে ব'লক দাদা ব'লক তেনেহ'লে আপোনালোক গৈ থাকিব হ'ব বাৰু যোৱা তুমি মাটিকণ কিন্তু মোৰ পচন্দ হৈছে দেই 3 লাখ টকাত হ'বগৈ নহয় হ'ব তোমাৰ কমিশ্যনটো তুমি লৈয়ে লোৱা দিয়ক দাদা এইটো থৈ দিয়া হেল্ল' ছাৰ নমস্কাৰ ছাৰ নমস্কাৰ ভালে আছে আজি এজন নতুন কাষ্টমাৰ লৈ আপোনাৰ তাত যাম 30ৰ কথা পাতিছিলোঁ তেওঁৰ লগত আজি বোলে তেওঁ 20 মানহে দিব পিছে তাত গৈ আকৌ মোৰ পে'মেণ্টটো আপুনি অনলাইনেই কৰি দিব তেনেকৈ মই আজি নলওঁ আপোনাৰ পৰা গুগল পে' কৰি দিবা মোৰ পে'মেণ্টটো
বাৰু বাৰু এতিয়া ৰাখিছোঁ বাৰু আমি গৈ আছোঁ 12মান বজাত যাম নেকি লগ পাম ভাল বাৰু আরে দাদা এই শিখর এটা দিব 20 টকা না 10 টকা আরে 10 টকীয়া এটাকে দিয়ক আরে দব পইচা পইচাটো মই দি দিছোঁ আপুনি দিয়ে ন দি দিয়ক দাদা মণ্ডল অফিচত যে গৈ আছো এতিয়া আপোনাক আকৌ মণ্ডলক দিবলৈ কোৱাটো আনিছেনে আনিছোঁ 20,000টো আনিছোঁ বলে বলো হেল্ল' জুইনুজ হেল্ল' সঞ্জীৱ তুমি বিচৰাটো নহ'ব নহয় ইমান মই 25% দিব নোৱাৰিম হয় 20%হে পাৰিম দেই তুমি বেয়া চেনেবা তুমি গম পোৱাই নাই মোৰ খৰচ পাতি কিমান নহ'ব দেই 20%হে হ'ব অ'কে ঠিক আছে তুমি আহিবা বাৰু মোৰ অফিচলৈ ঠিক আছে मंडल सर और राकू आहा आओ दादा बाबा ভালে আছা আছো আৰু স্যাৰ আপোনালোকৰ আশীৰ্বাদতে ঠিকেই আছো আজি দাদাকো লৈ আহিলো ঠিক আছে ঐ বগাই চাহ ইনকাম লৈ আহ অফিচত চাহ আমাৰ অফিচত আমি চাহ খোৱাৰ টাইম হৈছে এতিয়া আমি চলিয়ে যাওঁ চাহ খাই দিম গোটেই আরে চাহ আহি খাও চাহ খাও দেই বগাই এইটা লৈ যাহি বলছো স্যার এই দাদা কেতিয়া লৈ আহিলো আপোনাক যে কৈছিলো মাটিৰ কামটোৰ কথা তেওঁ কেতিয়া সেইটোকে আপুনি কৰি দিয়ক জলদি ঠিক আছে হয় ছাৰ মাটিৰ কামটো মোক সোনকালে কৰি দিয়ক মোলৈ নামজাৰিটো কৰি দিয়ক আৰু তেতিয়াহে মই ঘৰটো বনাবলৈ সোনকালে লোনটো পাম হয় মই কৰি দিম ৰাখো তুমি কথাটো হয় স্যাৰ দাদা আপোনাক যে মই কথাটো কৈছিলো হয় এইয়া সব আপোনালোকে পইচা দিছে পইচা দিছে কি ল'লে আপুনি পইচাটো ইয়াত দিয়ক আপুনি কেইটকা ল'লে আপোনাৰ মোৰ কেমেৰামেনক দেখাবলৈ বিনম্ৰ অনুৰোধ জনাম যে ইয়াত কিমান টকা খাই আপোনালোকক আজি আমি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰি যাম দেখিবলৈ পাইছে আপুনি জুই নিউজ চেনেলত আজি আপোনালোকক সম্পূৰ্ণ আপুনি কিমান আপুনি জনাওক আপুনি কিমান তেখেতৰ আপোনালোকে দেখিলে গম পাব আমাৰ সম্পূৰ্ণ কেমেৰাত আবদ্ধ হৈ আছে এখেতে পইচা লৈছে ঘুষ লৈছে এতিয়া কাম নহয় এইটো অতীতৰ পৰা এনেকুৱা চলি আছে অন কেমেৰাত আপুনি হাত অন কেমেৰা চলি আছে আপুনি হাত নলগাব আপুনি এইজন মানুহে যিজন অলপ পইচা দিছিলে অন কেমেৰাত এখেতে আপুনি দেখিছে নহয় এজন দালাল এখেতে আমাক অন কেমেৰাত আমাৰ গাত হাত দিছে কিন্তু আমি তেওঁৰ লগত কথা পাতো আমি এটা কোন প্ৰথমে কথা পাতিম যিজনে মণ্ডলক পইচা দিছে দাদা আপুনি কিয় ইমানখিনি টকা আপুনি তেখেতক দিছে আমাক জনাওক মই 20,000 টকা দিছিলোঁ মোক 30,000 টকা বিচাৰিছিলে
মোৰ মাটি কামটো কৰিব হয় হয় কি কৈছে এইজন দেখিছে এওঁলোকৰ দালাল নীতিৰ লগত লগ লাগি এই মানুহজন আজি দালালৰ লগত লগ লাগি অফিচত আমি দালাল নহয়তো কিমান টকা দিছে আপোনাক কিমান টকা দিছে আমাৰ কেমেৰা আপুনি অভদ্ৰামি কৰিছে আহি আমাৰ ইয়াত অন কেমেৰা আগত কথা আপুনি আপোনালোকক আমি জনাইছো সম্পূৰ্ণৰূপে দাদা আপুনিতো জানেই যে চৰকাৰে এওঁলোকক যি দৰমহা প্ৰদান কৰে তাৰ পিছতো আপুনি কিয় এওঁলোক ঘুষ দিব লগা মানে কাম কথা হ'ল এই কথা আমাক জনাওক হয় হয় মোৰ ভুল হৈছে মই দিব নালাগিছিলে ঘুচটো হয় এয়া তেখেতে জনাইছে তেখেতে ভুল কৰিছে কিন্তু আমি সকলোৱে জানো যে মানে আমাৰ দল চাৰক হওক বা সকলো কাৰ্যতে মানে সকলো অফিচতে সকলো কৰ্মচাৰীকে চৰকাৰে দৰমহা দিয়া যিটো যোগান হৈছে তাৰ পিছতো এনে কিছুমান মানুহৰ কাৰণে এনে কিছুমান অফিচৰ কৰ্মচাৰীৰ কাৰণে আমাৰ বৰ্তমান সমাজত এক ওলাব নোৱাৰা দেখাব নোৱাৰা কিছুমান ঘটনা হৈ আছে যিসকলে মানে পইচা লৈ মাটিৰ ঢালাল কাম বৰ্তমান দিনত চলাই আছে এই আপোনালোকে ভালদৰে চাই লওক আরে জলে কত আছো তা গন্ধ কত হইছে ফেলে এইজন মন্ডল অফিসার আৰু আপোনালোকক আমি পইচা লোৱা দেখিছিলো এখেতে এই জেপটোতে পইচা মাৰিছিলে আপুনি উলিয়াই দিয়ক ইয়াত পইচা ৰ'ব আপুনি আমি কথাটো পাতি লৈছো আপুনি পইচাটো উলিয়াই দিয়ক এই জেপটোত গৈ আমি সম্পূৰ্ণৰূপে দেখি আছো আমাৰ অন কেমেৰা বন্ধ হৈ আছে এই ইয়াত পইচা লৈছিলে এখেতে এই জেপটোত ভৰাই থৈছে কিন্তু তেখেতে উলিয়াই দিয়া নাই তেখেতে উলিয়াই দিব বুলি আমি আশা ৰাখো উলিয়াই দিয়ক দাদা উলিয়াই দিয়ক এই আছক তেওঁ কিমান টকা লৈ পিনে এই আপোনালোকে দেখিছে পইচা লৈ পিনে তেখেতে মাটিৰ দালাল কাম তেখেতে নিজে কৰি আছে চৰকাৰে দৰমহা দিয়াৰ পিছতো এনেদৰে আমাৰ ৰাজ্যৰ পৰা পইচা লৈ পিনে এওঁলোকে বহুতো দালাল এওঁ নিচিনা দালালৰ লগ হৈ পিনে মাটিৰ চোৰাং কাৰবাৰ কৰি আছে এই আপোনালোকে সম্পূৰ্ণৰূপে দেখি আছে অন কেমেৰাত জুই চেনেলৰ অন কেমেৰাত আপোনালোকে দেখি আছে এইজনে সেইজন ব্যক্তি যিজনে দালালৰ লগত লগ হৈ পইচাৰ বিনিময়ত মাটিৰ দালাল কাম অতদিনৰ পৰা কৰি আহিছে হয় এতিয়া আপোনালোকক আমি অন কেমেৰা দেখাবলৈ চেষ্টা কৰিম হয় দাদা আপোনাৰ নামটো কওক নাই আপোনালোকে দেখিছে অন কেমেৰাত আপোনালোকে দেখিবলৈ পাইছে যে তেওঁলোকে নিজৰ দুখ হাৰিবলৈ চেষ্টা কৰিছে হয় দাদা আপোনাক মই কিবা দিম আপুনি না সেইটো কিবা দিয়াটো আপুনি অন কেমেৰা আগত সেইবোৰ কথা নক'ব আমি কাৰণ সাংবাদিকতাৰ পোচাকযোৰত আমি চেকা লগাব নিবিচাৰো এই আমি তেখেতক সুধিম কিমান দিনৰ পৰা এই কাৰ্যসূচী মানে হাতত লৈ আপুনি আৰু কিমান মানুহৰ পৰা এনেদৰে পইচা লৈছে আপুনি নাই লোৱা মই নাই এই আছক তেওঁলোকে কিমান মিছা কথা কৈছে অন কেমেৰা মিছা কথা তেওঁলোকে হাতে লুতে ধৰা পৰাৰ পিছতো এনেদৰে মিছা কথা কৈ আহিছে তেখেতলোকক আমি জানিবলৈ পোৱা মতে আজি 7-8 বছৰ আগৰ পৰা এই দালাল নীতি চলি আহিছে এই অফিচত তথাপিতো তেওঁলোকে এনেদৰে আমাক মিছা কথা কৈছে হয় দাদা আপুনি কওক আপোনালোকৰ এই কৰ্মৰ কাৰণে চৰকাৰ কি দৰমহা নিদিয়াকৈ আছে হয় তেতিয়াহ'লে আপোনালোকে কিয় এনেদৰে পইচা মানুহৰ পৰা ঘুচ লৈ পিনে এই কাম আপোনালোকে অব্যাহত কৰি ৰাখিছিল এয়া হয় চব তেখেতে ক'বলৈ বেয়া পাইছে ৰাইজৰ আহ্বান মতে বৰ্তমান আমাৰ বাহিৰত আহি উপস্থিত হৈছে প্ৰশাসন ব্যৱস্থা তেওঁলোকে এওঁলোকক এৰেষ্ট কৰিব এয়া হয় আপোনালোকে দেখি আছে কেমেৰা পাৰ্চন পংকজৰ সৈতে মই জিন্তু জুই নিউজ ধন্যবাদ